Hey guys, কি খবৰ? আশা কৰোঁ ভাল। মই অনন্ত ব্লগত স্বাগতম জনাইছোঁ। আৰু মই আহিলোঁ ঘৰত আৰু আমাৰ আজি গাড়ীখিনি মানে আমি থানলৈ যাম আজি। আমাৰ গাড়ীখিনি থানলৈ নিয়া হ'ব। তাকে বোলো আমাৰ থানখনত দেখা আৰু কি কৰোঁ কি নকৰোঁ দেখাওঁ বোলো চাই থাকক। আৰু গাইছ আমাৰ এইখন গাড়ী আহি আছে। এইখন গাড়ী যাবগৈ বাৰু। যাবগৈ। দাদা মই ইয়াত জানলৈ যাম। যা আহোঁতে আহিম। যা ধৰি যাম মই বেলেগে জেগাত যাম। এইখন গ'ল আৰু এইখন আছে আগত এইখন আছে। পাক দা এই বৰাটো লৈ যাব ৰ'ব। বনাই আছো এইটো আহিলা নাই আহি যাম। এইখন আহি আছে এতিয়া আমি মানুহ ল'বলৈ ৰখি আছো আহ। আৰু মই যাম এইখনত ইমান মানুহ নাই ইমান আমাৰ এইখন ওলালে আৰু এই দুখন আহি আছে আমি যাব ওলাও চাই থাকক। আমাৰ এইখনে যায় এইখন এইখন চাই থাকক কি দেখা পাওঁ আজি তালৈ গৈ যা আমাৰ গ'ল প্ৰথমখন গাড়ী। যা মই যাম যা তই যা তোৰ এখন গাড়ী গ'ল আমাৰ তই এইখন যাব এতিয়া। আমাৰ গ'ল এখন ছেকেণ্ডখন গ'ল ছেকেণ্ডখন এইখন এখন আছে আমি যাম আৰু এতিয়া চাই থাকক। গ'ল আৰু বামাচা গ'ল না বলক গাইছ আমি যাব হ'ল না বলক কোনজন গাইছ আমি এতিয়া যাব ওলালোঁ। আমি গৈ আছোঁ এতিয়া আৰু আমাৰ গানে চলাই আছে আজি কি আমি গৈ আছোঁ এতিয়া ষ্টাৰ্ট। গাইছ আমি চেণ্টাৰ পালোহি। আমাৰ এতিয়া গাড়ীখন লাইন আপ কৰি থকা হৈছে আৰু অকণমান আমাৰ নাইনবোৰ ৰখি চাগে। বাকী আমি এতিয়া যাব ওলাই লওঁ অলপ। গাইছ আমি এতিয়া গৈ আছোঁ থানলৈ বুলি আৰু আমাৰ আগত দুখন গৈ আছে কি আমি গৈ আছোঁ আৰু চলাই আছে আমিকেইটা গৈ আছোঁ আৰু এখন আমাৰ এখন পাঁচটা এইখন এখন জানে সাৰিব আমি তাক গৈ আছোঁ মানুহে বুলি আমাৰ আগত গৈ আছে এই তিনিখন আৰু আমাৰ চাৰিখন আহি আছোঁ এখন আহি আছে বাৰু আৰু আমি বনাইছোঁ বিপে পাগে নাই বিপে পাই সোমাই লাগে এফালে গাইছ আমি এতিয়া আহি গেটখন সোমালোঁ বাৰু প্ৰথম যিখন গেট। বাকী এতিয়া আমি আহি আছোঁ পোৱাগৈ নাই। আমাৰ জানে চলাই আছে। বাকী আমি আহিছোঁ আমাৰ দাদা আহিছে গৈ আছোঁ এতিয়া। নহ'লে enjoy your day. Guys, yeah.
ব'লক আমি থানাত গৈ দেখাই আছোঁ কি পাওঁ। আমি এতিয়া ইহঁতৰ তাৰপিছত গৈ লওক নহ'লে তাত দেখাই আছোঁ কি পাওঁ। গাইছ আমি এতিয়া পালোহি আৰু মানে অলপ আৰু আছে অলপ আমি গৈ আছোঁ আৰু এই আগত গৈ আছোঁ আমি এতিয়া পাৱাগৈ নাই পামগৈ আৰু এইফালে আহি আছে দৰঙত পাইছোঁহি আৰু কোন সোৱণশিৰি হয় আগত গৈ আছোঁ আমি এতিয়া পামগৈ আৰু পোৱাগৈ নাই অলপ আৰু গৈ আছে থানত গৈ কি কৰোঁ কি নকৰোঁ আজি দেখা নাই সকলো আমাৰ লাহে লাহে আছে আমাৰ গুগৈটা চলাইছে গুগৈটা ভালে স্পীড অহা নাই অথনিৰ পৰা লাহে লাহে আহি আছে এতিয়া আমি ফালি তুলি আহি আছোঁ একদম আগত পাই গ'লে এতিয়া গুগৈটা আমি লাহে লাহে চলাই আছোঁ নহ'লে তো গাইছ আমি এতিয়া পালোহি আৰু নাহাৰী থান আমাৰ এইখনো পালেহি আমিও পালোহি এতিয়া কি আমাৰ এইখন সোমাইছেগৈ বাৰু আমাৰ সোমোৱা নাই আমি সোমামগৈ এতিয়া বাকী এই আৰু আজি এইখন আহি আছে আৰু আমি গৈ আছোঁ এতিয়া সেয়াই আৰু বলক কি পালোহি বুলি ক'ব পাৰি আৰু পালোহি বা পোৱাহি নাই হ'লেও মানে হেৰি আছে এইখন নাই আজিলৈকে অঁ পাই গ'লোহি মই এইখন পালেহি আৰু আমিও এয়া সোমালোহি থানত থানত সোমাই চাওঁ
সোমালোঁ থানত আমাৰ আগত সোমালেগৈ গাড়ীখন বাৰু আমি সোমাম আমাৰ পাছত এইখন আছে অলপ দেখাওঁ কি হয় কি দেখা পাওঁ নাখাওঁ আছে এই আৰু আমাৰ ইয়াততো বান্দৰ বহুত এয়া বান্দৰ নাই নাই ব'লক ব'লক কি আমাক ঘূৰাই আছে গাড়ী কি এখন পালেহি আমাৰ এইখন আমি এইখনো আহিছিলোঁ কি ঘূৰাই আছে আমাৰ এইখন গাড়ী বিকিখন ঘূৰাবগৈ এতিয়া ঘূৰাইছে এতিয়া এখন আগত গ'ল আমাৰ এখন ঘূৰাইছেগৈ এতিয়া এই তই নচলা গ'লে এইখন আমাৰ এইখন গ'লগৈ আৰু এইখন সোমাই আছে এখন বেছি আছে যা যা কৰি আছে এতিয়া আৰু এইখন আমাৰ বোলে বেগ কৰি আছে বাৰু সোমাবগৈ এখন সোমাবলৈ কিহত সোমাব কি মোবাইল চুইচ অফ ফোনটো কিবা এটা হ'ল কি কাইলৈ কলেজ যাব লাগিব কি আমাৰ এখন গাই আছে কি আমাৰ এইখন ব্ৰেক কৰি আছে বাৰু সোমাবলৈ কি এখন চাওক সোমাই আছে এখন কি এখন আমাৰ সোমাব জান না এইখন ৰখাই দিয়ক এইখন ঘূৰাই লওক আমাৰ এখন সোমাই আছে আমাৰ এইখন সেইফালে ব্ৰেক কৰি আছে আৰু চাওক কি বাৰু দেখাওঁ আছে এখন সোমাবগৈ আৰু আমাৰ এখন আমাৰ গগৈদাখনো পালেহি সোমাই আছে আৰু বেগ কৰি এতিয়া ঐ যোৱাগে নেকি যোৱাগে নাথাকা নেকি ইয়াত নাথাকা অঁ হ'ব অঁ আমাৰ গাড়ী সোমাই থোৱা আছে আৰু সোমোৱা হৈ আছে বাকী বেগ কৰি আছে এইখন সোমাব এতিয়া এনেই চব সোমোৱা হ'ল গাড়ী খালি এয়া আৰু এইখন সোমোৱা হ'ল গাড়ী যাওক 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 যাব যাওক আমাৰ এখন ৰেকৰ্ড হ'ল বাৰু এইখন লাইন আপ কৰি দিলে যাওঁ যাওঁ এখন সোমাই আছে অঁ তাকে বনাই আছো মই আমাৰ এখন সোমাইছেগৈ আৰু সোমোৱা হ'ল বাকী এইখন লাইন আপ কৰা হ'ল এখন লাইন আপ কৰি আছে এতিয়া এই আৰু
যাম গোৱা হাঁহিয়ে বেলেগ আহক বাকী চাওক নহ'লে কি কওঁ আজি থানত কি গাড়ীখন পতা হৈ গ'ল আমাৰ গোটেইখন বাৰু কি চাই ধৰক কি কওঁ দিম বাৰু দেখা দিওঁ গাইছ আমি এতিয়া আহি পালোহি থান পালোহি আৰু এতিয়া বাকী ভিতৰত মানে যাম আৰু এতিয়া যাওঁ ভিতৰত এতিয়া কাম চাম কৰি দেখাই দিওঁ কি পাওঁ গৈ আছোঁ আমি থানৰ ভিতৰলৈ এতিয়া গাইছ আমাৰ গাড়ীখিনি এনেকৈ লাইন আপ কৰা হ'ল আৰু আমি এতিয়া ভিতৰলৈ গৈ আছোঁ কি আমাৰ গাড়ীখন এনেকৈ ৰখা হ'ল আৰু গোটেইখন এইটো ৰাস্তাটো হয় আৰু ইয়াত বানৰ উৎপাত বহুত ইয়াত বস্তু আনিব নোৱাৰে মানুহে কি আৰু এতিয়া গৈ আছোঁ আমি ভিতৰলৈ নহ'লে বানৰ উৎপাত ইয়াত বহুত বেছি মানে বহুত উৎপাত বান্দৰৰ ইয়াত বলক নহ'লে গৈছোঁ গাইছ আমি এতিয়া থানৰ ভিতৰত আছোঁ আমাৰ খানা চানা বনোৱা ৰেডি হৈ আছে বাকী নামঘৰ আমাৰ ভিতৰত সকাম চলি আছে কি এয়া দেখাওঁ কি কৰোঁ না চাই থাকক তো আমাৰ ইয়াৰ খানা ৰেডি হৈ আছে বাকী এয়া কাম বন চলি আছে আৰু এইটো আমাৰ ইয়াত থানৰ এটা পুখুৰী কাছো আছে মই ইয়াত কাছো আছে মাংস আছে ইয়াত এইবিলাক বনাই আছে ঘৰ কমপ্লিট হোৱা নাই কাৰণ থানখন আৰু অলপ মানে ভাল কৰিবলৈ বনাই থকা হৈছে সম্পূৰ্ণ হোৱাকৈ নাই আৰু আমাৰ এই প্ৰথম নামঘৰতে সকাম হৈছে মোৰ ভিতৰত তাত নামঘৰ আছে আগতো আছে নামঘৰটো মানে তাত সকাম কৰা হয় আৰু এইবিলাকত ভাত পানী বনোৱা হয় আমাৰ পাৰ্টিৰ ভাত বনাই আছে এতিয়া চাওক কি কৰোঁ দেখাই থাকিম কি পাৰোঁ আমাৰ ইয়াৰ পাৰে মগু চগু কিবা কিবি ধুই আছে বনাবলৈ ৰেডি হৈছেগৈ আমাৰ খানাটো কি আৰু বান্দৰৰ উৎপাতত মই ইয়াৰ ৰখি থাকিবলগীয়া হৈছে এইডাল লৈ ৰখি আছোঁ বান্দৰৰ উৎপাতৰ কাৰণে কি আমাৰ ইয়াৰ পাৰ্টীয়ে এইবিলাক বনাই আছে চাহ ভাত কিবা বনাব ৰেডি কৰিছে মই ৰখি থাকিবলগীয়া অৱস্থা হৈছে বান্দৰৰ উৎপাতৰ কাৰণে চাই ধৰক কি কওঁ আৰু গাইছ আমাৰ এতিয়া এইবিলাক কিবা কিবি কাটি থকা হৈছে আৰু এইবিলাক মানুহ এইবিলাক কিবা কিবি কাম কৰি আছে মাছ পাই দেখিব দে ৰ'ব কোনে কৈছিলে অঁ আমাৰ এই ভাতৰ যোগাৰ চলি আছে এতিয়া নামাও এনেকৈ পেন
বহি আছে চব কিবা কাম চাম কৰিছে কৰিছে আমাৰ ভাত ৰেডি হোৱা নাই বনাই আছে আমাৰ এয়া কাৰিকৰ আৰু গাইজ এতিয়া আমি থানতে আছোঁ চাকি তাকি জ্বলালোঁ বাৰু চাকি তাকি জ্বলাই মেলি হ'ল এতিয়া এইবিলাক কাম চাম কৰি থকাৰ কাৰণে ভিডিঅ' চিডিঅ' ভালকৈ বনাব পৰা নাই তো যিমানবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু থানখনৰ চাৰিপাশে এবাৰ যাম বাৰু যোৱাৰ আগে আগে ভালকৈ দেখাম বাৰু থানখন চাৰিভাগটো কি এতিয়া আমি আছোঁ এইবিলাক দেখিছেনে বাৰু বান্ধৱ ভয়ো লাগে অলপ অলপ চাই লওক কি কওঁ দেখা দেখিম বাৰু কেপ্টেইন বুলি কয় এইটো সময়তে ভাল হয় সময়তে আকৌ বেয়া হয় কি হয় নাজানো আমাৰ এই বহি আছে মেনেজাৰ দেখুৱাই দিয়ে আকৌ গাইজ দেখিছে ইয়াত বান্দৰ ইয়াত কাৰণ বহুত বান্দৰ আছে নাহৰ ধানত বান্দৰৰ কাৰণে একদম মানে বিখ্যাত বুলি ক'লেও বেয়া নহ'ব ইয়াত বহুত বান্দৰ আছে আগতকৈ কমিলে বাৰু বিভিন্ন ঠাইলৈ মানে ইয়াৰ পৰা ধৰি লৈ যোৱা হ'ল হ'লেও মানে বহুতখিনি আছে এতিয়া বান্দৰ কেনে বহি আছে আমনি নকৰে মানুহ চাই আছে মানে খাই আছে খেদি আহে এনেকৈ ভয় লাগে আৰু অলপ চলপ পৰিৱেশটো বহুত ভাল কাৰণ বহুত মানে গছ গছনি থকা একদম মানে বহুত মানে পৰিৱেশটো বহুত বেছি ভাল হয় আৰু আমাৰ সেইফালে আমাৰ পাৰ্টিয়ে কাম চাম কৰি আছে আৰু এইটো আমাৰ শ্ৰী শ্ৰী অৰবিন্দদেৱৰ এইটো সমাধি ক্ষেত্ৰ আছে এইফালে মানে সমাধি আছে আৰু এইফালে এইবিলাক ইয়াত বান্দৰ বহুত আছে বাৰু এইফালে এনেকৈ চাকি জ্বলাই আৰু এইবিলাক চাওকচোন বান্দৰ কেনেকৈ ৰখি আছে এইটো এটা এইবিলাক চাওকচোন কি কৰি আছে মানুহবিলাকে ভাল লাগে পৰিৱেশটো বহুত বেছি ভাল লাগে মানে জীৱ জন্তু থাকিলেতো বেছি মানে ভাল লাগে আৰু ইয়াত অকণি চাই আছে আৰু গাইছ এতিয়া আমাৰ সেৱা কৰিব হ'ল এতিয়া সেৱা কৰিব যাওঁ আৰু এতিয়া নামঘৰলৈ গৈ আছোঁ সেৱা কৰি লওঁ এই আমি কাম বন কৰি আছোঁ ভিডিঅ' চিডিঅ' ভালকৈ দেখাব নাই বাৰু এই কাম বন কৰি থাকিবলগীয়া হৈছে সেৱা কৰি লৈ আকৌ কি কৰাও দেখাম বাৰু চাই লওঁ গাইছ আমি এতিয়া ভিতৰলৈ আহিছোঁ সেৱা কৰিবলৈ সেৱা কৰিবলৈ অহা হৈছে এতিয়া চব সকলো কাৰণ ক'ব পৰা নাই নামঘৰ ভিতৰত আছোঁ কাৰণে মই সেৱা চেৱা কৰি আহিলোঁ এতিয়া বাকী এই দোকানলৈ আহিছিলোঁ এই আৰু এতিয়া আমাৰ থানতে আছোঁ যোৱাগৈ নাই বাৰু ভাত পানী খাবলৈ হৈছেগৈ আৰু বনাই মেলি আধা দিবলগৈ বাকী তাকে আৰু
গাইছ আৰু এতিয়া আমি প্ৰসাদ চসাদ খাই হ'ল, সেয়া চেয়া কৰি হ'ল বাৰু। ভাত খাবলৈ আছে। মই দোকানৰ ফালে আহিছোঁ, এই বস্তু ইমান নিবলৈ আহিছিলোঁ। কি এইবোৰে আৰু কাম চাম কৰি থাকিবলগীয়া হৈছে। এতিয়া ভাত পানী খামগৈ আৰু গৈ লৈ ভাত পানী খাই লৈ লাহেকৈ আৰু যাম ঘৰলৈ। ভাত খাই আপোনাক দেখাম বাৰু ইয়াৰ চাগে ভালকৈ। এতিয়া কাৰণ যাবলৈ সময় নাই কাৰণে ভাত খাব হ'লগৈ, লৰালৰি হ'বগৈ পাছলৈ। নহ'লে ভাতকেইটা খাই যদি সময় তেনে ভালকৈ দেখাই দিম, যদি নহয় তেনে নেক্সট বাৰ আহিলে ভালকৈ দেখাব লাগিব। কাৰণ এনেকৈ আহিলে কাৰণ বহুত কাম বন থাকে আৰু কাম বন নকৰাকৈ মানে ভিডিঅ' বনাই থাকিব নোৱাৰি।